আজি জন্মদিন উপলক্ষে কঁঠালৰ পাৰ্টি চলিছে। আজি কঁঠালকে খোৱালো আৰু চাওক সেইটো এইটো এতিয়া গাহৰিক দিমগৈ ইয়াৰ বাকলিটো। এইটো পিছাৰি চাওক, এইটো মোৰ পিছাৰি। ইয়াত মাছ 20 কেজি মেলি থোৱা আছে, গাছ কাপ। এতিয়া চাই থাকক। এয়া কঁঠালে মোৰ বাৰ্থডে চেলিব্ৰেট কৰিম। কঁঠাল আনবক্সিং কৰি দিছোঁ। এয়া কঁঠাল চলি আছে, মোৰ জন্মদিন আজি এটা কঁঠালে কৰিম। চাই পিনে গৈছে, এয়া খোলাই গ'ল। ৱাও, এই কৰোণাৰ সময়ত কি কেক কাটিবা। কঁঠালেই শ্ৰেষ্ঠ নেকি? কঁঠালেই মেইন আৰু। ৱাও, ভাল লাগিছে। নাই দেই। হেপী বাৰ্থডে টু ইউ। হেপী বাৰ্থডে টু মি। এয়া মোৰ বাৰ্থডে। কঁঠাল খাইছো। ঐ আহ, বাৰ্থডে পাৰ্টি। পাৰ্টি খা। বহুত টেষ্টি দেই। পইচা পাই কঁঠালে বাৰ্থডে পাৰ্টি খুৱাইছে। তোমালৈ নাইগৈ নেকি? কঁঠাল খালে মুখৰ অৱস্থা কি হয় চাওক। আঠা লাগি ধৰে, ইয়াক মিঠাতেলে গুচাব লাগিব। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ।